ৰাতিপুৱা উঠি ডাইৰেক্ট বেলকনিত গলো কাঞ্চনজংঘা চাম বুলি, কিন্তু মেঘে মোক কৈ দিলে আজি ছাৰ লিভত আছে। আমাৰ ৰুমৰ বেলকনিৰ পৰা দৃশ্যটো আছিলে একদম ৱালপেপাৰৰ নিচিনা। এনেকুৱা ৱেডাৰত একাপ চাহ নহলে হ'ব জানো? তো চাহ বনাই চাহটো লৈ বেলকনিত বহি মৰ্ণিংটো উপভোগ কৰিলো। তাৰ পিছত জু গলো, কিন্তু ভিৰ দেখি লাগে জুত প্ৰাণীতকে মানুহ বেছি আছিল। তাৰ পিছত আমি ডাইৰেক্ট বাতাসিয়া লুপ গলো। ইয়াত মানুহে দাৰ্জিলিঙৰ ট্ৰেডিচনেল ড্ৰেছ পিন্ধি ফটো উঠে আৰু কোৱা হৈছে ইয়াৰ পৰা কাঞ্চনজংঘা চাব পায় বুলি, কিন্তু আজি ৱেডাৰে আমাক চান্স নিদিলে। ইয়াত বহু বলিউড ফিল্মৰ শ্বুটিং হৈছে আৰু সময়তে টয় ট্ৰেইনো আহি পালে আৰু মানুহৰ ইমান ভিৰ লাগিল যে টয় ট্ৰেইনটো চেলিব্ৰিটি নিচিনা লাগিছিল। অলপ ফটো তুলিলো, অলপ শ্বপিং কৰিলো আৰু মিছেছৰ বাবে এটা গিফ্টো ললো। তাৰ পিছত ঘুম মনেষ্ট্ৰী গলো। প্লেচটো ইমান শান্ত আছিল যে অলপ সময় বহি থাকিবলৈ মন যায়। তাৰ পৰা ঘুম ষ্টেচন, ইণ্ডিয়াৰ হাইয়েষ্ট ৰেলৱে ষ্টেচন, আৰু ইয়াত মেহুনা চিনটো শ্বুটিং হৈছিল। তাত অলপ খোৱা বোৱা কৰিলো আৰু ইঞ্জিনৰ লগত মেমৰিৰ বাবে এটা ফটো তুলিলো। এনেকে দাৰ্জিলিঙক বাই কৈ আমি ছিকিমৰ পথে ওলাই পৰিলো। মাজতে পাইন ট্ৰিৰ মাজত ৰখি আকৌ ফটো ছেছন। তাৰ পিছত জংগল, নদী আৰু ধুনীয়া ৰাস্তাৰ মাজেদি ৰাইড কৰি কৰি ফাইনেলি আমি ছিকিম সোমালো। ৱেলকাম গিফ্ট হিচাপে এটা ধুনীয়া ছানছেটো পালো, লগতে এটা টানেলত ফটো উঠিলো আৰু শেষত আহি পালো গেংটক। আৰু গেংটকত আহি মমো নাখালে হ'ব জানো? মমো খাই ৰুমত আহি ভাবিলো আজিৰ দিনটো এডভেঞ্চাৰ, ফটো আৰু মেমৰিয়ে ভৰি গ'ল। শেষত এইটোৱে ক'ম, ভিডিঅ'টো ভাল পালে লাইক কৰিব। আজিলৈ আহিছো, ৰাধে ৰাধে।